মেঘ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক বিশেষ শুভ দিন হ'ব। পৰিয়াল, আপুনি আজি এটা সুখী পাৰিবাৰিক জীৱন উপভোগ কৰিব। লগতে কোনো পাৰিবাৰিক গেট টুগেডাৰৰ অংশীদাৰ হ'ব পাৰে। বিত্ত, ব্যৱসায়ত কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দদায়ক দিন হ'ব। স্বাস্থ্য, আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি, আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি হ'ব। ব্যৱসায়ীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষ, দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। পৰিয়াল, পাৰিবাৰিক দিশত গোটেই দিনটো সুখেৰে অতিবাহিত কৰিব পাৰিব। বিত্ত, আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। আপুনি নিজকে ঋণৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল কৰাৰ সম্ভাৱনা থাকিব। দিনটো প্ৰেমিক প্ৰেমিকাসকলৰ বাবে যথেষ্ট অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে অনুকূল হ'ব। বৃত্তি, পেছাদাৰী জীৱনত উন্নতিৰ সম্ভাৱনা থাকিব। ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। বিশেষ, দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মিথুন ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে সৌভাগ্যজনক নহ'ব। পৰিয়াল, আপুনি আপোনাৰ সন্তানৰ সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্ত, আৰ্থিক ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্তীয় লেনদেনত লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো সমস্যাৰ উদ্ভৱ হ'ব পাৰে। স্বাস্থ্য আশা কৰা অনুসৰি নাথাকিব পাৰে। বৃত্তি, আপোনাৰ পেছাদাৰী জীৱন সম্পৰ্কীয় কোনো চাপ আহি পৰিব পাৰে। আপোনাৰ ব্যৱসায়িক লেনদেনত বাধাৰ সৃষ্টি হ'ব পাৰে। বিশেষ, দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কৰ্কট ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে চাপপূৰ্ণ হ'ব। পৰিয়াল, মাতৃ অথবা পৰিয়ালৰ আন কোনো সদস্যৰ বাবে মনত উদ্বেগৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় বিষয়ক চাপ আহি পৰিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এক আনন্দদায়ক দিন নহ'ব। স্বাস্থ্য, আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি, পেছাদাৰীসকলৰ বাবে ই এটা চাপপূৰ্ণ দিন হ'ব। ব্যৱসায়ীসকলে সংঘৰ্ষ কৰিব লগা হ'ব পাৰে। বিশেষ, দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। সিংহ ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক অনুকূল দিন হ'ব। পৰিয়াল, আপুনি আপোনাৰ অনুজ ভাতৃ ভগ্নী সম্বন্ধীয় কোনো কথাত সুখ অনুভৱ কৰিব। বিত্ত, আপুনি আপোনাৰ বিত্তীয় লেনদেনত কিছু অতিৰিক্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে নিজকে উপভোগ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ পক্ষে দিনটো অনুকূল হ'ব। বৃত্তি, পেছাদাৰীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা আপুনি লাভান্বিত হ'ব। বিশেষ, দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কন্যা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে বৰ অনুকূল নহ'ব। পৰিয়াল, পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ মনত উদ্বেগৰ সৃষ্টি হ'ব পাৰে। বিত্ত, আপুনি কোনো বাধা অথবা বিবাদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বিত্তীয় লেনদেনত আপুনি লোকচানৰ সন্মুখীন হ'ব লাগিব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এইটো দিন বিশেষ অনুকূল নহ'ব। স্বাস্থ্য, আপুনি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি, পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে ই এক প্ৰতিকূল দিন হ'ব। বিশেষ, দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। তুলা ৰাশি সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক উৎকৃষ্ট দিন হ'ব। পৰিয়াল, গোটেই দিনজুৰি পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিত্ত, আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব আৰু আপুনি কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দদায়ক দিন হ'ব। স্বাস্থ্য, আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি, পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে ভাগ্যৰ উন্নতি ঘটিব। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ অৱকাশ পাব। বিশেষ, দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। বৃশ্চিক ৰাশি সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক অশুভ দিন হ'ব। পৰিয়াল, পাৰিবাৰিক সমস্যাৰ উদ্ভৱ হ'ব পাৰে। বিত্ত, আপোনাৰ লেনদেনত কিছু অবাঞ্ছিত ব্যয় অথবা লোকচান হোৱাৰ আশংকা থাকিব। শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো মতানৈক্য হ'ব পাৰে। স্বাস্থ্য, আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। বৃত্তি, পেছাদাৰীসকলৰ বাবে এইটো এটা চাপপূৰ্ণ দিন হ'ব। ব্যৱসায়ীসকলৰ তেওঁলোকৰ লেনদেনত লোকচান হ'ব পাৰে। বিশেষ, দিনটোৰ
উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটোৱে সুখেৰে অতিবাহিত হ'ব। বিত্ত দিনটো সকলো ধৰণৰ বিত্তীয় লেনদেনৰ বাবে যথেষ্ট উপযোগী হ'ব। আপুনি আপোনাৰ লেনদেনত অতিৰিক্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট ভাল কৰিব পাৰিব। প্ৰেমিক-প্ৰেমিকাসকলে এটা ভাল দিন অতিবাহিত কৰিব পাৰিব। স্বাস্থ্য শাৰীৰিক সুস্থতা অব্যাহত থাকিব। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মকৰ ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এটা সুন্দৰ দিন হ'ব। পৰিয়াল গোটেই দিনটোৱে পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিত্ত আপোনাৰ ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহ বৃদ্ধি পাব তথা আপুনি অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ অনুসৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই এটা ভাল দিন ৰূপে গণ্য হ'ব। স্বাস্থ্যৰ পক্ষে দিনটো অনুকূল হ'ব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা লাভৱান হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কুম্ভ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে সৌভাগ্যজনক নহ'ব। পৰিয়াল আপুনি আপোনাৰ পিতৃ তথা সন্তানৰ সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্ত কোনো অপ্ৰত্যাশিত ব্যয় তথা ঋণ সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো সমস্যাৰ উদ্ভৱ হ'ব পাৰে। স্বাস্থ্য আশা কৰা অনুসৰি নাথাকিব পাৰে। বৃত্তি আপুনি আপোনাৰ পেছাদাৰী স্থিতি হেৰুৱাব লাগিব পাৰে। ব্যৱসায়িক লেনদেনত কিছু ব্যাঘাত হ'ব পাৰে। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে চাপপূৰ্ণ হ'ব। পৰিয়াল সন্তান অথবা পৰিয়ালৰ আন কোনো সদস্যৰ বাবে আপুনি চাপত থাকিব লাগিব পাৰে। বিত্ত আৰ্থিক ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এটা চাপপূৰ্ণ দিন হ'ব। স্বাস্থ্য আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি আপুনি আপোনাৰ পেছাদাৰী জীৱনত কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'ব লাগিব পাৰে। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক ভ্ৰমণত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে।